ৰাতিপুৱাৰ প্ৰায় 7টামান বাজিছে আৰু এয়া ঐ টুকটুক এইফালে আমাৰ লগত কাকি আমাৰ মৰমৰ আমাক চাহ বনাই দিছে। এতিয়া চাহ খাম। কাকি হাই এটা দি দিয়ক, হাই এটা দি দিয়ক। আপোনালোকৰ ইয়াত কি আছে কাইলৈ? চৰ আছে, চৰ। এইটোৰ নাম চনু আৰু এইফালে দেখিছে এইটোৰ নাম হ'ল মুনু। ব্যাটারি গাড়ি, টুকটুক গাড়ি। ঐ টুকটুক এইফালে। এয়া আপোনালোকে চাব পাৰিছে এইকেইটা হয় শহাপহু। এইটোৰ নাম হ'ল চুনু। চুনু চুনু এইটোৰ নাম চনু আৰু এইফালে দেখিছে এইটোৰ নাম হ'ল মুনু। আৰু আপোনালোকৰ ইয়াত কি আছে কাইলৈ? চৰ আছে। সেই ৰ'ব মানে মেইন টপিকৰ ওপৰত যাব লাগে আৰু। চ' নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে জয়ন্ত ব্লগ A-to-Z। মানে মই আহিছোঁ চৰাইদেউ মানে ইয়াতে আছে মনসা পূজা। চ' তাতে আৰু মনসাৰ পূজাৰ বিষয়ে মানে অকণমানকৈ আৰু ভিডিঅ' কৰিছোঁ। বাকী আৰু মনসাৰ বিষয়ে আৰু ইমান এটা মানে বুজাব নোৱাৰিম। বাকী তেনেকৈ ভিডিঅ' দিছোঁ, আপোনালোকে চাব। আৰু চেনেলত যদি নতুন তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাকী আৰু চাই থাকক। এইফালে আছে মোৰ লগত, এইফালে ভাইটি, হাই দি দিয়া। বাকী আৰু তেনেকুৱা আৰু ভিডিঅ'টো আপোনালোকক দিছোঁ আৰু কেনেকুৱা পায় কি কথা আপোনালোকে কমেণ্ট কৰিব আৰু। চ' সিমানেই কথা আৰু বাকী ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া ৰাতিপুৱাৰ প্ৰায় 7টামান বাজিছে আৰু এয়া মনসা পূজাৰ বাৰী আনিব যোৱা বুলি এইটো কয়। বাকী এয়া চাই লওক।